নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি ভিডিঅ'টো অলপ বেলেগ হ'বলৈ গৈ আছে, মানে আজি আপোনালোকক মই অলপ ইউনিক বস্তু এটা দেখুৱাম। মানে সকলোৱে শুনিছে চাগে, আহোম মানুহখিনিয়েতো জানে যে শলিতা লগোৱা মানে কি, কিন্তু কিছুমানে হয়তো বহুতে মোক সোধে যে শলিতা লগোৱা মানে কি, শলিতা কেনেকৈ লগায়, বহুতে নাজানে। কিন্তু সেইকাৰণে ভাবিলোঁ মানে আজি আমাৰ ঘৰত শলিতা লগোৱা আছে, মানে মাঘ বিহুতেই শলিতা লগাব লাগিছিলে, কিন্তু মানে মাঘ বিহুত এবাৰ আমাৰ মানুহ ঢুকোৱাৰ কাৰণে আমি শলিতা লগাব নোৱাৰিলোঁ। সেইকাৰণে মানে এতিয়া মানুহজনৰ ঢুকোৱাৰ পিছত মানে সকাম নিকাম হৈ গ'ল। এতিয়া আৰু আমি মানে আজি আমাৰ ঘৰত শলিতা লগোৱা আছে আৰু বিহুৰ শলিতা গছ লগোৱা আছে। লগতে মানে আজি আমাৰ মাঘ বিহুতে একেলগে নটো খাই পেলাই, কিন্তু সেইটো কৰিব লগা একোৱে কৰিব নহ'লে যে, সেইকাৰণে আজি বিহুৰ শলিতা গছ লগতে মানে ভাত মুঠিও খাব। আৰু লগতে আজি আমাৰ ভণ্টি যিহেতু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাইছেহি, সেইটো লৈও মানে শলিতা গছ একেলগে চব মানে কৰি পেলাইছে আৰু এক গুলি তিনি চিকাৰ হৈছে বুলি ক'ব লাগিব। গতিকে সকলোবিলাক মানে আজিয়ে কৰিছে, সেইটোৱে কথাটো। এনে এক গুলি দুই চিকাৰ, আমাৰ ঘৰতে তিনিটা চিকাৰ হ'ব আৰু তিনিটা চিকাৰ মানে সেয়াই। গতিকে শলিতা কেনেকৈ লগাই কি কথা সকলোবিলাক আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টোত। আৰু শলিতা লগোৱা মানে আপোনালোকক মই কি কৈছোঁ অকণমান মোৰ ফালৰ পৰা মই কৈ দিছোঁ, আৰু যিটো দেখি শুনি আহিছোঁ বুজিছোঁ। মানে আমাৰ মৃতকক চাকি বন্তি জ্বলোৱা বুলি কয় সেইটো। মানে আমাৰ যিখিনি পূৰ্বপুৰুষ মৰি গ'ল বা আমাৰ আইতা ককাহঁত ঢুকাই গ'ল, সেই তেওঁলোকৰ নামত এগছি বন্তি জ্বলোৱা হয়। খালি সেয়া নীতি নিয়মৰ মাজেৰে কৰা হয়। গতিকে সেয়াই হৈছে শলিতা লগোৱা। আৰু আমাৰ মানে এটা শুভ কাম কৰিবৰ কাৰণে এই শলিতা গছ লগোৱা হয়। লগতে প্ৰত্যেকটো বিহুতেই হওক বা বিয়া এখন পতাৰ আগত শুভ কামটো বা পৰীক্ষা বুলি মানে যেতিয়া ভকতসকলৰ আমাৰ মানে সেৱা লয়, তেতিয়া মানে প্ৰত্যেকটো শুভ কামতে আমাৰ শলিতা গছ প্ৰয়োজনীয়। আৰু তাৰ কাৰণে আমাক লাগে সাজটো থ'বই লাগিব। কেতিয়াবা আপোনালোকক দেখুৱাই দিম বাৰু সাজটো কেনেকৈ থয়। এতিয়া সাজটো মানে কেনেকৈ থয় দেখুৱাবলৈ নহ'লেই, গতিকে আজি আমাৰ সাজেৰে পাতিছে। কিন্তু সাজটো আপোনাৰ আমাৰ আহোমৰ দুটা ভাগ আছে, কেঁচা আৰু পকা। আমি পকাত পৰোঁ, সেইকাৰণে আমাৰ মানে যেতিয়া এইবোৰ সকাম কৰা হয় তেতিয়া আমাক সাজৰ প্ৰয়োজন হয়, কিন্তু কেঁচাসকলে জলপানে পাতে বুলি মাহঁতে কৈছে। গতিকে সেয়াই শলিতা লগোৱা মানে আমাৰ পূৰ্বপুৰুষসকলৰ নামত, আইতা ককাহঁতৰ নামত এগছি বন্তি জ্বলায়। আৰু তেওঁলোকে কি খাই ভাল পায় সেইটো বিশেষকৈ আগবঢ়ায়। কোনোবাই যদি মাছ ভাল পায়, কোনোবাই যদি মাংস ভাল পায়, তেনেকৈ তেওঁলোকৰ নামত লগোৱা হয়। গতিকে আজি আমাৰ শলিতা লগোৱাৰ লগতে কি হ'ব আপোনালোকক কৈ দিলোঁ কাৰণকেইটা। গতিকে আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাব, আৰু মানে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া ব'লক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু এয়া দেখিছে মই শলিতা লগাব বুলি কৈছিলোঁ আপোনালোকক, আৰু শলিতা লগাবৰ কাৰণে ঘৰটো মুচি লৈছোঁ, কাৰণ শলিতা লগাবলৈ হ'লে ঘৰ মুচিবই লাগিব। আৰু বহুত কাম বাকী আছে। শলিতা লগা বুলি ক'লে চৰু কেৰাহী ধোৱা বহুত কাম আছে। দেউতাই এতিয়া মানুহ মাতিব গৈছে, তাৰপিছত আকৌ চব্জি কটা মেলা, যিহেতু ভাত খুৱাব। গতিকে আপোনালোকক মানে শলিতা লগা যিমানখিনি নিয়ম কানুন কৰে সকলোবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে সেইকাৰণে আপোনালোকক ঘৰ মোচাৰ পৰা আৰম্ভ কৰিছোঁ, কি কৰিব লাগে নালাগে সকলোবিলাক দেখুৱাই থাকিম। গতিকে আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোৰো ঘৰ মুচি হৈ গ'ল, আপোনালোকক দেখাই দিছোঁ ৰ'ব কেনেকৈ মুচিছিলোঁ, মানে মোচাখিনি কেনেকুৱা হৈছে চাওক। এয়া মুচিলোঁ, সেইফালে এয়া মুচিলোঁ। এইটো পাকঘৰটো হয়। এয়া মুচি কাচি ৰেডি হৈ গ'ল মোৰ। বাকী দেউতা গ'ল বজাৰ কৰিবলৈ, এয়া মাছৰ মানে ভাজি বনাবলৈ জাতিলাও আনি মেলি থৈ দিছে। আৰু মায়ে ধুই আছে চৰু কেৰাহী, ব'লক মাক দেখাই দিবগৈ অকণমান। আৰু এয়া মায়ে ধুই আছে চৰু কেৰাহী, চাই দিব পেলাই কিমান দিছে না, মায়ে ধেৰ বাচন ধুইছে একদম। কোনটো কেৰাহী? এতিয়া আমাৰ হাঁহকেইটা বেছি নাই, 4টা আছেগৈ, আৰু খালি কণী পাৰিবলৈ এৰিলে হাঁহে দুখ। বাকী ঘৰ মুচিটো হৈ গ'ল মোৰ। এতিয়া পূৰা লেতেৰা হৈ আছে, হাতে চাতে পূৰা দেখিছেনে, বোকা চোকা লাগি। মানে মাহঁতে মুচিলে ইমান বোকা নালাগে, কিন্তু মানে মই যেতিয়া মুচোঁ একদম পূৰা গোটেই মানুহজনী মানে চুলিয়ে তুলিয়ে গোটেই বোকা লাগি অৱস্থা নাইকিয়া হৈ যায়গৈ। বাকী এতিয়া মানে গাটো ধুই লওঁগৈ, কাৰণ মানে আকৌ দিনতে ভাত খোৱাটো কৰিছে যেতিয়া সময় মানে দেৰি হৈ যাবগৈ। দেউতাও গালি পাৰিবহি আহি পেলাই আমি কামবোৰ কৰা নহ'লে। গতিকে অলপ পিছত লগ পাই আছোঁ গা পা ধুই মেলি। এয়া মই গা ধুই আহিলোঁ, আহি এতিয়া পাচলি কাটোঁ। এয়া দেউতাই বজাৰ কৰি মেলি আনিলে, কি আনিছে উলিয়াওঁ। মিঠাতেল, হালধি, এয়া দালি, কিনিছে ফুলকবি, পিঁয়াজ, আদা নহৰু, বিলাহী, ধনিয়া, গাজৰ,
এয়া আনিছে মাংস কি মাংস বাৰু মায়া ব্ৰইলাৰ মাংস চাগে নিমখ আৰু এয়া আনিছে আলু এয়া বজাৰ কৰি উলিয়াই দিলোঁ বজাৰ আনাখিনি উলিয়ালোঁ আৰু এতিয়া মই পাচলি কাটি লওঁ দালি বিলাহী মানে জাতিলাও দি বনাইছে তাৰপিছত মাংস বনাব আৰু জাতিলাও বন্ধাকবি আলু এনেকৈ মিক্সকৈ মানে চব্জি হ'ব আৰু চালাড হ'ব আৰু দেউতাই বনাব মাছৰ মানে বিলাহী এনেকৈ অলপ বেছি জোলো নকৰে থুপথুপীয়াকৈ বনাম বুলি কৈছে সেয়াই হ'ব আৰু আজি আইটেম বাকী এয়া মই এতিয়া এয়া বন্ধাকবি জাতিলাও এয়া কাটিব লৈছোঁ বাকীবোৰ লাহে লাহে কাটি মেলি থাকিম আৰু গতিকে কাম বনখিনি কৰি লওঁ আলু দিবলৈ ক'লে এয়াকে লৈ গৈছিল আলু আছে তাৰমানে এয়া আহিলে আমাৰ চেণ্টু খুৰী পাচলি কাটিবলৈ কি কৈছে আপুনি আদা নহৰু কৰিছে কোনে কাৰ লগত কৈছ নে ভিডিঅ' কল নাই কৰা আপোনাক ভিডিঅ' কৰিছ আকৌ পেলাই জুলাই আদা নহৰু শুনিছ আকৌ এগৰাকী আমাৰ ৰান্ধনী আকৌ দিয়ক আকৌ এয়া মাছ কটা পৰ্ব চলিছে চা মাছখিনি কি মাছ নো চবেই আছে আৰু একদম বা ফ্ৰেছ ফ্ৰেছ মাছো কোনজনী আগত হ'ব বাচি আমাৰ মাটো অলপ লাহে লাহে আইতা অ আইতা চাওঁ অ আইতা হাঁহি দি দিয়ক হাঁহি দি দিয়ক আকৌ এতিয়া মানে কাটি আজৰি হৈ গ'লোঁ মানে শাক পাচলি চব কাটি মেলি হৈ গ'ল আৰু এতিয়া এইফালে চাওক এয়া মায়ে পূৰা মাংস বনাই আছিলে উতলি আছে এয়া দেখিছে আৰু এয়া বিলাহী মাছৰ কাৰণে কাটি থোৱা হৈছে এইফালে এয়া জাতিলাও আলু আৰু এইফালে এয়া বন্ধাকবি একেলগে মিক্স ভাজি বনোৱা হ'ব দালিও হৈয়ে গ'ল মাহঁতে এয়া মাছ বাচি আছে বাকী এতিয়া মই এয়া চাহ উঠাই থৈছোঁ চাহ বনাই দিওঁ আৰু কাম কৰি আছে যিহেতু মানে চবেই গতিকে চাহকণ দি লওঁ তাৰপিছত লাহে লাহে কামবিলাক হৈ থাকিব আৰু মানে আগবাঢ়ি থাকিব গতিকে সকলোবিলাক আপোনালোকক দেখুৱাই থাকিম দেউতাই কলপাত কাটিছে মায়ে বনাই আছে দুইফালে দুটা চৌকা একদম জ্বলাই দিছে পটাপট হওক বুলি কাৰণ ভকত আহি পাই গ'লহি এতিয়া মায়ে এফালে বনাইছে জাতিলাও বন্ধাকবি আলু ভাজি আৰু এইফালে এয়া আমি এটা মুখনে দেখা নাই আমি এটাই বনাই আছে এইফালে মাছ ফ্ৰাই কৰি আছে এয়া অলপ হৈছেগৈ আৰু এয়া কৰিবলৈ আছে তাৰপৰা আপুনি মানে হেৰি বনাব হয়নে মাছৰ জোল বনাব মাংসটো হ'ল বাৰু হাঁহটো হ'ল তাৰপৰা গাহৰিটো হেৰি কৰিছিলোঁ শুকানকৈ বনাইছোঁ গাহৰি মাংস ফ্ৰাই কৰিছে ন তাকে ৰেচিপিটো সেই যেতিয়া মানে আমাৰ কাঁহী কাষত পৰিলেই হ'ল আৰু ন হেৰিটো তৰকাৰীবিলাক তাকেহে আৰু এইফালে চাওক মামী এটাই পাত কাটি আছে আৰু মই আপোনালোকক দেখুৱাই দিছোঁ পাত কিদৰে কাটিছে আৰু মামী এটাই কৈছে যে ইয়াত বাতিৰ কাৰণে 8খন পাত লাগিব মানে বাতিটো তলে ওপৰে দিব লাগিব যে সেইকাৰণে 4টা বাতিত 8খন পাত লাগিব আৰু কাঁহীখনত মানে লাগিব 2খন পাত লাগিব তলে ওপৰে আৰু এয়া চাওক মামী এটাই কাটি আছে মানে চবেই কাটিব নাজানে এইবিলাক পাত আজিলৈকে আমাৰ মায়ে কাটিবলৈ নিশিকিলে নাজানিলে মানে অকণমান কটা ষ্টাইল এটা থাকে আপোনালোকক দেখাই দিছোঁ ৰ'ব পাতখিনি কিদৰে কাটিছে এয়া চাওক এইটো চাইজত কাটিব লাগিব পাতবিলাক সেইখন চাওক এখন বাতিৰ পাত মানে এনেকুৱা চাইজতে তলে ওপৰে দিবলৈ কাটিব লাগিব এইকেইখন বাকী ইফালে দেখিছে আপোনালোকে পাত কাটি হ'ল এতিয়া মামী এটা তামোল কাটি আছে মানে তামোলেদি ভকতক সেৱা কৰিব লাগিব সেইকাৰণে এনেকৈ তামোল মানে কাটি মেলি পাণখনৰ ভিতৰত তামোলখন এনেকৈ ভৰাই দিছে আৰু এইটোতো জানেই আপোনালোক সকলোৱে তাৰপিছত আৰু আপোনালোকৰ খুচুৰা পইচা দিব লাগে মানে আগবঢ়াই পেলাই দিয়ে কিমান দিব লাগে নাজানো কিন্তু খুচুৰা পইচা কেইটামান খোজা কাৰণে উলিয়াই দিওঁ আৰু দেখিছে সেই খুচুৰা পইচাকেইটা চব ধুই ল'ব লাগিব মানে পাণ তামোল পাত বা পইচাটো যিয়ে নহওক চব ধুই মেলি সেই আগবঢ়াব পাৰিব আৰু এয়া দেখিছে পূৰা চাকি এয়া পইচা তামোল এয়া পূৰা পাত কাটি মেলি আজৰি কৰিলে ৰেডি হৈ গ'ল এইবিলাক নীতি নিয়ম কৰিবৰ কাৰণে লাগিব মানে সেইকাৰণে কাটি লৈছে আগতীয়াকৈ আৰু এইফালে দেখিছে যিহেতু মানে যিখিনি লাগে সেইখিনিতো হৈ গ'ল আৰু এইফালে বহিবলৈ পৰা ধুনীয়াকৈ মানে ভকতকেইজন বহিবৰ কাৰণে মই ইয়াত হাৰি পাৰি দিলোঁ ইয়াতে বহিব ভকতখিনি বনাই মেলি চব ৰেডি হৈ গ'ল এতিয়া মানে নীতি নিয়মৰ কাৰণে যিখিনি পাত লাগে চব মানে কাটি কুটি আজৰি হৈ গ'ল আৰু মই সেৱা কৰিবৰ কাৰণে গামোচা লৈ ল'লোঁ আৰু চাদৰ মেখেলাযোৰ পিন্ধা হ'লে বেছি ভাল হ'লহেঁতেন কিন্তু মানে কাম বন কৰিব লাগিব সেইকাৰণে চাদৰ মেখেলাযোৰ আনকমফৰ্টেবল হয় মানে গামোচাখনকে লৈছোঁ আৰু মেখেলা এখন পিন্ধি লৈছোঁ কাৰণ সেৱাটো কৰোঁতে মানে মেখেলা এখন নহ'বা চাদৰ মেখেলাযোৰ পিন্ধিলেই হ'ল চবেই কৈছে মেখেলাখনকে পিন্ধি লওঁ বুলি সেইকাৰণে মেখেলাখনকে পিন্ধি গামোচাখন লৈ লৈছোঁ আৰু মানে চব আজৰি হৈ গ'ল এতিয়া মানে ওচৰৰ ভকত দুজনমান আহিবলৈ আছে তেওঁলোকৰ কাৰণে ৰৈ আছোঁ আৰু বাহিৰত কোন কোন আছে আপোনালোকক দেখুৱাওঁগৈ ব'লক আৰু এইফালে চাওক
পূৰা একদম মেল বহি আছে চবেই বাকী চবেই নিজৰ নিজৰ কাম কৰি আছে লগতে বাহিৰত পূৰা মানুহ বহি আছে কথা পাতি আৰু বাকী এফালে দেখিছে মামী এটাই মই যে কৈছোঁ যিখিনি পাত আপোনালোকক কাটা দেখাইছিলোঁ এয়া সজাই লৈছে আৰু এই যে মাজত ঢাৰিখন দেখিছে এখন আমি নবহোঁ মানে ঢাৰিখন এখনে এনেকুৱা শলিতা লগালে আপোনাৰ ঢাৰিখন দিব লাগে গতিকে এখন ঢাৰিত মানে আমি বহা নহয় গতিকে এখন এক্সট্ৰাকৈ আমি থৈ দিওঁ মানে ঢাৰিখন কথাটো কি কাৰণে দিয়ে মই নাজানো কিন্তু মানে মই অনুমান কৰিছোঁ ঢাৰিখন মানে আমি যাৰ নামত লগাইছোঁ মানে শলিতা গছ তেওঁৰ কাৰণে সেইখন পাৰি দিয়া হয় বুলি মই ভাবিছোঁ সেইটোৱে হ'ব চাগে সেইকাৰণে আমাক বহিব নিদিয়ে তাত আৰু ইয়াত দেখিছে মামী এটা ধুনীয়াকৈ একদম মানে পাতখিনি যে লৈছিলে বাতিবিলাকত সজাই আছে মাছ চাছ দি মেলি চব এনেকৈ ভাগে ভাগে সজাই মেলি মানে আগবন কৰিছে আৰু তেওঁ আৰু লগতে মানে কি বিহু বছৰীয়া তাৰপৰা আকৌ এই ছোৱালী পৰীক্ষা বুলি লগতে সেয়াই আৰু কৃষ্ণ আজি আমাৰ ইউটিউবাৰ মনিকা গগৈ মেখেলা পিন্ধি আছে মেখেলাৰ ওপৰত কুৰ্তি পিন্ধি আছে দেই এইটো নহৈছে নকল চাদৰ পিন্ধিব লাগে আকৌ নকল কৰিছে ৰান্ধা ইয়াত ঢেৰ বস্তু খোৱা বস্তু ঢেৰ এইবোৰ দাইল বনাইছে ইয়াত আৰু এটা কুকাৰত এয়া মাংস চব্জি অলপ বাহিৰত আছে এয়া মাংস চব্জি দিয়ে আৰু কিবা বনাইছিলে হ'বলা ভাত মাছৰ জোল ইয়াত আছে তুমি দেখাব পাই জানো একো নহয় এতিয়া চুব পাই সেয়া কালাৰ ধুনীয়া আছে কিন্তু এতিয়া খাবহে লাগে আমাৰ মায়ে বনাইছে ন আৰু মেইন বস্তুটো দেখুৱাম ৰ'ব আপোনালোকক ইয়ে দেখো ইয়া ৰান্ধনীয়ে সেৱা লৈছে দেই ৰান্ধনীয়ে দিয়াৰ আগত সেৱা লয় মানে ৰান্ধনী লাগি যাওক এয়া মেইন ৰান্ধনী আমাৰ খেতা চেতা লৈ আছে ইও হাঁহিছা এইবোৰ বিলাই আছে পুৰা হাঁচ মামী বগা হেৰি আপুনি মামীয়ে হাত নাখায় নহয় হেৰি মিনাই লোৱা ঠাই এটা কৈ দিয়া খাব কৈছে আজ্ঞা দিছে এতিয়া চবে খাব লগতে পুৰা ৰস একদম পাৰিছে আজিকালি সেইটোত একোৱে নাই দেখোন সাজৰ পাতি পুৰা এফালে আৰু দি আছে দিলে নে কোপালে হাই কৃষ্ণ হা খোৱাও মানুহ খাইছেনে কেনেকুৱা আছে আপোনালোকৰ মামী এটাই মাছৰ জোল বনাইছে টেষ্টি নে মস্তি এয়া যে আকৌ সেৱা কৰা দেখিছে মানে খোৱা আগতো সেৱা লয় খাবলৈ আজ্ঞা দিয়ে আকৌ ইয়াক খাই বৈ খোৱাৰ পিছতো মানে এয়া ৰান্ধনী কেইগৰাকীয়ে সেৱা লৈছে আৰু এয়া দেখিছে গোটেই কেইগৰাকীয়ে মানে ভকত কেইজনক তামোল দি দিয়া সেৱা কৰিছে চবেই আৰু এফালে আমাৰ মা আৰু ভণ্টীয়ে সেৱা লৈছে এতিয়া যিহেতু বিহু শলিতাৰ লগতে ভণ্টী মানে পৰীক্ষা বুলি শলিতা গছ লগোৱা হৈছিলে কাৰণে মায়ে ভণ্টীয়ে একেলগে চবৰ পৰা সেৱা লৈছে শেষত উঠাইছোঁ আধা আধি খাই শেষ হ'ল মই ভাত খাই আছিলোঁ যে সেইকাৰণে মানে উঠাবলৈ নহ'লে আৰু কেনেকুৱা হৈছে বাৰু আপুনি খানাটো ৰিয়েলি নিদিলে নালাগিলে ন শুকান লাষ্টত মানে মানে খালী সেইবিলাকে আছে আৰু বাচনবিলাক প্ৰথমতে ধুনুবেহে দেখালে ইয়াত মই বহিছিলোঁ খাই বৈ উঠিলোঁ এফালে মামী এটা লাষ্টত আৰু এয়া চুবাই আছে মামী এটা ধুনীয়া উঠিছে আকৌ কেমেৰাটোত বৰ ধুনীয়া উঠিছে
আৰু আজি আপোনালোকক যিমানখিনি মানে নীতি নিয়ম খোৱা বোৱা মানে যিখিনি কৰিছে সকলোবিলাক আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু হয়তো এতিয়া বহুতে গম পাইছে যে শলিতা মানে কেনেকৈ লগায় আজি বহুতে গম পালে হয়তো কিছুমানে বহুতে নাজানে শলিতা কেনেকৈ লগায় আৰু শলিতা লগোৱা মানে কি সকলোবিলাক আপোনালোকক মই ক'লোঁ দেখুৱালোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টি চাই ভাল পালে আৰু এনেকৈ মানে বিভিন্ন ধৰণৰ মই আমাৰ ঘৰত পতা সকাম যিয়ে হওক মই দি থাকিবলৈ চেষ্টা কৰিম আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ